ডিফুত গাঞ্জাসহ এগৰাকী মহিলা আটক। গোটেইখিনি আপোনালোকে ৰাইজ চাব। এইটো আমাৰ ইয়াত আমাৰ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীবিলাক কাৰণে চব বেয়া কাম কৰি আছে। ডিফু ৰেলৱে ষ্টেচনৰ ওচৰত আৰক্ষীয়ে কৰা এক তালাচী অভিযানত এটা ঘৰৰ পৰা গাঞ্জাসহ এগৰাকী মহিলা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম ডিফু আৰক্ষী। ঘৰখনৰ তালাচী অভিযানত 40টাকৈ সৰু সৰু পেকেটত ৰখা গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। কেইদিন আগত পৰা ইনফৰমেশ্যন পাইছোঁ বোলে ইয়াত গাঞ্জা ড্ৰাগছ এইবিলাক বিক্ৰী হয়। চ' আমি আজি ইনভেষ্টিগেশ্যন কৰিছোঁ আৰু এজন ল'ৰাৰ পৰা আমি পাইছোঁ পেকেট পাইছোঁ। এতিয়া ছাৰৰ লগতে আছে পেকেটটো আমাৰ SIR ডিফু সদৰ থানাৰ তেখেতৰ লগতে আছে। তাৰপিছত আমি এণ্টি কাৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া তাৰপিছত আমি কাৰ্বি আংলং ইউনিট পৰা হেৰি কৈছোঁ। তাৰমানে আমি কাৰ্বি আংলঙত মানে কাৰাপশ্যন প্লাছ এইবিলাক ড্ৰাগছ এইবিলাক মানে এণ্টি ড্ৰাগছ এইবিলাক কাৰণে আমি কেইদিনৰ পৰা আমি হেৰি কি কয় অভিযানটো চলাই আছোঁ যাতে এইবিলাক ড্ৰাগছ নহয়, এইবিলাক এডিক্টেড নহয়। চ' আজি আমি এজন ল'ৰাৰ পৰা পাইছোঁ। এতিয়া তেখেতসকলে হেৰি আমি মাতিছোঁ কিন্তু তেখেতসকলে আহিব দিয়া নাই ল'ৰাটোক। এতিয়া সদৰ থানাত হেৰি গাড়ীতে আছে, তেখেতক আপোনালোকে চাব পাৰে। তেখেত এতিয়া আছে। তাৰপিছত নিজেই কৈছে বোলে ইয়াৰ পৰা লৈছোঁ আমি ল'ৰাটো ইয়াৰ পৰা লৈছে বুলি কৈছোঁ। চ' আমি কৈছোঁ কিন্তু কি পাইছিলে আপোনালোকে তাৰ হাতত কি পাইছিলে? পেকেট পাইছোঁ, গাঞ্জা পেকেট পাইছোঁ। এতিয়া হেৰি আমাৰ এই পেকেটটো আমাৰ ছাৰৰ ওচৰতে আছে। চ' আপোনালোকে ছাৰৰ পৰা হেৰি কৰিব পাৰে। এইটো হয় আমাৰ হেৰি এয়া পাইছে এইটো এই পেকেট হয়, কিন্তু কিমান মানুহে ইয়াৰ পৰা লৈ আছে মানে হিচাপে নাই। চ' আমি এইবিলাক যাতে কাৰ্বি আংলঙত নহয় সেইকাৰণে আমি এণ্টি কাৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া কাৰ্বি আংলং ইউনিয়নৰ পৰা আমি এইটো চলাই আছোঁ, অভিযান চলাই আছোঁ। চ' পাব্লিকেও আমাক ছাপোৰ্ট দিব লাগে। পুলিচ হওক ছ'চিয়েল অৰ্গেনাইজেশ্যন আদাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক আমাক ছাপোৰ্ট দিব লাগিব। চব মিলি পেলাই যাতে কাৰ্বি আংলঙত এণ্টি ড্ৰাগছ এইবিলাক এডিক্টেড আমি ক্লিন এণ্ড ক্লিয়াৰ কৰিব পাৰিব কাৰ্বি আংলঙৰ পৰা। কেইজন কাৰণে ধৰিব পাইছে? দুজন ধৰিছোঁ কিন্তু এজন পলাই গ'ল। কিন্তু ইয়াৰ পৰা এই দোকানৰ পৰা ধৰিছে, আপোনালোকে চাব পাৰে। এই দোকানৰ পৰা পাইছে। আপোনালোকে হেৰি ফটো চটো ল'ব পাৰে, ভিডিঅ' ল'ব পাৰিব। কিন্তু মাইকীয়ে কৈছে কি বোলে আমাৰ মানুহ আছে, আমি মাতি আছোঁ। এই গাঞ্জা এই ড্ৰাগছ এইবিলাকত পুলিচ হওক আৰ্মি হওক এইবিলাক কোনো সংগঠনে মানে ছাপোৰ্ট দিব নোৱাৰে। কিন্তু মাইকীয়ে যিটো মেইন দোকানী মালিক মাইকী মানে মুছলিম মাইকী হয়, তেখেতৰ মতেতো বোলে কোনোবা আছে আমাৰ ডাঙৰ মানুহ আছে মাতিব গৈছোঁ। মাইকীটো যোৱাৰ পিছত আহি পেলাই যে TOPৰ পৰা আহিছে, আমাৰ পুলিচ চাহাববিলাক আহিছে, IC বিলাক আহিছে। তো আপোনালোকে এতিয়া তেখেতসকলৰ পৰা সুধিব পাৰে কি হৈছে হোৱা নাই। কাৰ্বি আংলং বোকাজানৰ পৰা ৰাজীৱ চন্দ্ৰ ৰংপিৰ ৰিপৰ্ট, অসম সংবাদ।